হে গাইস, আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ এই ডিকে আসাম ইউটিউব চেনেললৈ। তো আজি আমি কথা পাতিম এজন ব্লগাৰৰ ওপৰত, যিজনৰ ব্লগ দেখিলে আপুনি মাত্ৰ এটা কথাই ক'ব, তো ৰাগ খং কণ্ট্ৰলত ৰাখি ইয়াৰ ব্লগ চাবৰ কাৰণে আহক আৰম্ভ কৰোঁ আজিৰ মেইন ভিডিঅ'। উৎপাত চাৰিওফালে উৎপাত, নিজৰবোৰৰ মাজত আজি চলি আছে লুটপাত উৎপাত। ডিম্পুদাৰ ব্লগ চেনেলৰ ইন্ট্ৰটো বাৰু কেনেকুৱা? Hey dosto, welcome back to my second channel Dimpu's Vlog from I love travel and food নামৰ চেনেলটো বিকাশ দাই ব্লগ কৰা ইন্ট্ৰটো বাৰু কেনেকুৱা? Hello, namaskar and welcome back to my YouTube channel. এতিয়া আপোনালোকক এনেকুৱা এটা ব্লগাৰ দেখুৱাম, যিজন ব্লগাৰ বেলেগতকৈ অলপ বেলেগ, মানে বহুত এনাৰ্জি থকা ব্লগাৰ এইজন। Hello guys, welcome back to my YouTube channel. হয়, বহুত এনাৰ্জি থকা ব্লগাৰ এইজন। Hello guys, welcome back to my YouTube channel. Oi, agak lagi kan iki, oi. নাই এইজনৰ হাগা লাগা নাই। অলপ আগতে মাৰি অহা দুটা পেক আৰু দুটা শ্বটৰ ফল এয়া। এইটো ব্লগ যিসকলে চাইছে সেইসকলৰ মাত্ৰ এটাই ফিলিংছ আহিছে, চাল্লা গোটেই ভিডিঅ'টোত ইয়াৰ মুখখন চাই থাকোতে গ'ল। ইও কেলা অদ্ভুত ব্লগাৰ দে। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো, পিছলৈ যাতে তুমি ডিম্পুদা আৰু বিকাশ দাকো পিছ পেলাই দিয়া। ক্ৰাছ ঐ আই লাভ ইউ। তুমি কি এনেকুৱা কাম কৰা যে মই তোমাৰ প্ৰেমৰ প্ৰস্তাৱ একচেপ্ট কৰিম? মই চৰকাৰী চাকৰি কৰো। তুমি যে চৰকাৰী চাকৰি কৰা তাৰ কি প্ৰমাণ আছে? ओके आई लव यू टू। ओ भाई मारो मुझे, मारो मुझे, मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। আগৰ ভিডিঅ'টোত এইটো টপিক লৈ মই কিবা এটা কথা কৈছিলো। আছে কিছুমান এনেকুৱা ছোৱালী যিবোৰে টকা দেখিলে বুঢ়ালৈও বিয়া হৈ গুচি যায়, পিছত যেতিয়া সকলো বুজি পাব তেতিয়া আকৌ ডেকাবোৰলৈ ঘূৰি আহি যায়, আৰু সিহঁত ডেকাবোৰলৈ ঘূৰি অহাৰ পিছত ডেকাবোৰ বোৱাৰী লাভাৰ বুলি মিছাতে বদনাম হৈ যায়। তো বাছ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই অলপমান হ'লেও ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত অলপমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদিহে আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেভ কৰি যাবলৈ একেবাৰে নাপাহৰিব, তেতিয়াহে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ পাই থাকিব। তো বাছ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ, বাই। অনামিকা